নমস্কাৰ সকলোকে মই পৰিস্মিতা কলিতাই আকৌ এবাৰ মোৰ নতুন ইউটিউব চেনেল পৰিস্মিতাস ব্লগলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি এটি ঘৰুৱা ভাষাত কৰা শৰ্ট ভিডিও এটি লৈ আহিছো। ভিডিওটোৰ যোগেদি এটা মেছেজ দিব বিচৰা হৈছে যে যেটো আমাৰ কৰোনা ভ্যাকচিন হেতু আমি সকলোৱে লোৱাটো অতি দৰকাৰী, কাৰণ এতিয়াও বহু মানুহে এই ভ্যাকচিন লব যোৱা নাই, ভাবি আছে যে এই ভ্যাকচিনটো লোৱাৰ পিছতো বেমাৰ হৈ আছে, কৰোনা পজিটিভ ওলাই আছে, লৈনো কি হ'ব তেনেকে ভাবি আছে। কিন্তু তেনেকুৱা একো কথা নহয়, যেহেতু বেজিটো অকমান পাৱাৰফুল, সেইবাবে গা বিষ বা জ্বৰ তেনেকুৱা হ'ব পাৰে। কিছুমান ভুৱা বাতৰি শুনি ভয় খাই নাথাকিব। এই বেজিটো লোৱাৰ পিছত কিছু পৰিমাণে হ'লেও এই বেমাৰটোৱে আমাক ক্ষতি কৰিব নোৱাৰে দেহত। হে সকলোৱে ভ্যাকচিনটো ল'ব। চৰকাৰে দিয়া নীতি নিয়মবোৰ মানি চলক, নিশ্চয় কৰোনা মহামাৰী আমাৰ মাজৰ পৰা গুচি যাব। তেন্তে ভিডিওটো শেষলৈকে চাব, কেনেকুৱা পাই প্লিজ কমেন্টত জনাব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে সোনকালে পাব। তেন্তে ভিডিওটো চাওক আৰু কেনেকুৱা পাই প্লিজ জনাব। Loli? কি কথা হে? কি কর বিবাহ করো পেরাল বাইনারা আছো এ করোনা দিনে পকড়া বাও দেব শুনে দেব আমার স্যানিটাইজার করে কিবা আনবো পারা লব তারু বেমারের কথা হ'ব দে। হব দে দে কি রকম বা এইবিলাক বেজি ল'ব গ'লো হ কৰোণা, সকলে যাই লৈ আছে। করোনার বেজি লবা লাগে রচোন বেজিটো ললে মানুহবিলাক বেমাৰত পৰে হ'লেও তথাপি আৰু ভয় লাগে, সকলো লৈ আছে। মই নলাং নেকি এনেকে মৰো যদি মৰিম দে যেইদিন থাকো ফোন লাইন লৈ পেলাই লৈ যাই আছে মানুহবিলাক, আমি কিয় নাযাওঁ? যাবি নেকি অঁ নালি কোনদিনা যাওঁ জীয়াই থাকো চলি পলি আছে এৰি যাবাৰো মন নাই এইগিলা আজিকালি বেমাৰত থাকি উপায় নাই যাম দে নালি কোনদিনা যা দে মই নহ'লে উঠো এতিয়া। যাবি কালি বেয়াকৈ হ'ব দে। যাবি যাম যা নালি আৰু বোলে বহুত লাইন ধৰিব লাগে বোলে। অলপ সোনকালে যাম দে অঁ সোনকালে আহিবা এখানো তাৰমানে উপায় নাই, নল'লেও নহয়, উপায় চিধা নাপায়। দিন কৰি এখন নলালি একো উপায় নাই। এখন আৰু এতিয়া মুখত ল'ব লাগিল এটা উহা নাপাওঁ কপা মাৰি ধৰে লওঁৱে দে আহিলি যাওঁ দে আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম নলিনী কলিতা। নমস্কাৰ, মোৰ নাম ক্ষীৰদা কলিতা। আমি বিচাৰিছোঁ যে এই বেজীটো লোৱাটো ভাল। এতিয়া আমিও এই বেজীটো লৈছোঁ আৰু আপোনালোকেও যাতে এই বেজীটো লয়, সেইকাৰণে আমি আশা কৰিছোঁ ল'ব। ধন্যবাদ।